নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ মই চাইনিকাই স্বাগত জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম পুৰা মেকআপৰ পৰা এয়া বা হাই একদম ধুনীয়াকৈ আজি মোক মেকআপ কৰি দিব ন বহুত ধুনীয়া ছোৱালী হয় চাইনিকা মই চাই থাকোঁ তাইৰ ভিডিঅ'জ আৰু য়েছ তাইক অবভিয়াছলি ধুনীয়াই লাগিব মেকআপ চ' আপোনালোকে মোৰ ফাইনেল লুকটো চাবলৈ হ'লে ব্লগটো সকলোকে চাব লাগিব আশা কৰোঁ আপোনালোকে নিশ্চয় চাব আৰু আজি মই চকুত ফাৰ্ষ্ট টাইমৰ কাৰণে লেন্স লগাইছোঁ লেন্সটো লগাই অসুবিধা পাইছা নেকি বাৰু প্ৰথমতে অকণমান খচখচ আছিল এতিয়া বাৰু নাইটো ফিলটো ভাল লাগিছে ন পেকৰ হয় এইটো ভাল হয় চ' বাই একদম ধুনীয়াকৈ এইটো লগাই দিছে কিছুমান একদম কান্দি দিয়ে ন অঁ তুমি কিন্তু এজ এ ফাৰ্ষ্ট টাইম বহুত ভাল হৈছে একো তেনেকুৱা অসুবিধা পোৱা যেন লগা নাই চ' আপোনালোকে চাব মোৰ ফাইনেল লুকটো কেনেকুৱা লাগে জনাব আৰু এইফালে আমাৰ মা পৰা বহি আছে অলমষ্ট মেকআপৰ পৰা বহি গৈছোঁ এতিয়া ফাউণ্ডেশ্যন লগাই আছোঁ কেনেকুৱা লাগিছে বাৰু অলপমান এতিয়া বান্দৰ লাগে নহয় বাৰু মানে একো নাথাকে যে অনলি চব বগাই হৈ থাকে ফুল লুকটো কমপ্লিট হ'লে এইফালে পূৰা একদম মেকআপ চলি আছে এনেকৈ 2-3 ঘণ্টা ধৰি যেতিয়া মেকআপত বহি থকা যায় আৰু সেই মডেলৰ লগত অহা ৰাইজৰ অৱস্থা কিছু এনেকুৱা হয় এয়া এফালে মা আৰু সৌফালে হোৱা নীতিশ দাদা পিছে বহুত বেছি ভাল লাগে যেতিয়া ইমানখিনি কষ্ট কৰাৰ পিছত এটা নতুন লুকছ দিয়ে আৰু সঁচা কথা ক'বলৈ গ'লে বাই বহুত ধুনীয়াকৈ মেকআপ কৰিছে আৰু ইমানবোৰ সা সৰঞ্জাম লৈ একদম মোৰ মুখত লেপি দিছে পিছে বায়ে কিন্তু ইয়াতে ক্লাছো দিয়ে দেই আপোনালোকে যদি বাটাত শিকিব বিচাৰে দেন শিকিব পাৰে বাৰু পিছত অকণ দীঘলীয়াকৈ বুজাই দিম বাৰু আৰু বা মানে বহুত বেছি ভাল হয় দেখিবলৈ যিমান ধুনীয়া বাৰ একদমবোৰ কামবোৰো সিমানে ভাল লাগিছে পিছে বা ফুলি নাযাবা আকৌ দেই ফাইনেলি মোৰ মেকআপ ডান ড্ৰেছ পিন্ধিবলৈ বাকী আছে এই তলত চব পূৰা ৰাইজসকল বহি আছে ফুল অঁ ফুল আমাৰ বাই ধুনীয়াকৈ ফুল আনিবলৈ গৈছিলে চ' ফাইনেলি মোৰ মেকআপ পূৰা ডান ইমান ধুনীয়াকৈ মোৰ মেকআপ কৰিছে কেনেকুৱা লাগিছে বাৰু আৰু এইটো ইমান মজা খোপা এটা বান্ধিছে চ' ভাল লাগিছিলে বনাব এতিয়া অপেক্ষা মাতো আমাৰ ফটোগ্ৰাফাৰ দাদাজনলৈ বাকী আমাৰ চব ৰেডি এইফালে আমাৰ ইয়াৰ পূৰা শ্বুট চলি আছে দাদাকেইজন আহি পালেহি মই পিছে কেনেকুৱা কি প'ষ্ট দিছোঁ নাজানো আৰু একদম প'ষ্ট দিয়াত 1 নম্বৰ গান হ'ব আৰু যি কি নহওক এইফালে একদম মেকআপ যাব বুলি সেইটো এটা ভয় চৰি লিপষ্টিক যাব বুলি সেইটো কাৰণে পূৰা মুখ মেলি খাইছোঁ কিন্তু খোৱাটো মেইন চ' খাই লওঁ ফাৰ্ষ্টতে চ' ফাইনেলি আমাৰ শ্বুট পূৰা কৰি কমপ্লিট হৈ গ'ল একদম ইমান ধুনীয়াকৈ বাই একদম সজাই মেলি দিলে হাই কেনেকুৱা লাগিছে মোৰতো বিৰাট বেছি ভাল লাগিছে আৰু এইফালে আমাৰ কেমেৰামেন দাদা মানে সঞ্জয় দা চৰি চ' কেনেকুৱা লাগিল শ্বুটটো কৰি খালি মই অকণ দিব জনা নাইতো বেলেগ কথা পাৰিছোঁ নাই অঁ চ' এইটো মোৰ ফাৰ্ষ্ট টাইম শ্বুট ত' ভাল কৰিছিলে ফটোখিনি দিব আৰু সোনকালে সেইটোহে নোপোৱা আৰু এজন দাদা পাৰ্থ দা ন কেনেকুৱা লাগিল শ্বুট কৰি আৰু মোৰ মেকআপটো কেনেকুৱা লাগিছে মোক কেনেকুৱা লাগিছে তো মেকআপটো ভাল লাগিছে মোক সঞ্জয় দা আপুনি কওক মেকআপটো ভাল লাগিছে মোক কেনেকুৱা লাগিছে ভাল লাগিছে নাই ফুলৰ বান্ধটো দেখাই দিম নেকি এবাৰ অঁ দেখাই দিয়াচোন এবাৰ ফ্লৰেল বান হয় কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ন বহুত ধুনীয়া লাগিছে ধুনীয়া লাগিছে ন অঁ সঞ্জয় দা ধুনীয়া ফটোখন দিব ভাল লাগিছে চ' ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি আৰু বাই ইমান ধুনীয়াকৈ মেকআপ কৰি দিছে আপোনালোকে যদি নিজৰ মানে কি ক'ম স্পেচিয়েল দিনটোত বাৰ সৈতে মেকআপ কৰিব বিচাৰে বাৰ লগত কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আৰু আমাৰ ক্লাছেছ আপোনালোকে যদি শিকিব বিচাৰে বাৰটাত দেন বাৰটাত ক্লাছ ল'ব পাৰে আৰু বা বহুত বেছি ভাল হয় দেই ওচৰতে প্ৰশংসা কৰিছোঁ বহুত ভাল পাৰিব আৰু আজি ফাৰ্ষ্ট টাইম শ্বুট হিচাপে তাইক বহুত ধুনীয়া এক্সপ্ৰেশ্যনছ এণ্ড বহুত ধুনীয়া ফটোজ আহিছে দেখা পাবই মষ্ট প্ৰবলি নাজানো আৰু কেনেকুৱা কি হৈছে ইনষ্টাগ্ৰামত প'ষ্ট কৰিম আপোনালোকে চাব আৰু ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে বহুত ধন্যবাদ পুনৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই